কোন রাস্তা লুকিয়ে আছে বলো আর যদি দেরি করত ধর্ম স্থিতি হবো পারে উত্তমূর্তি ধারণ করি এখন
বিচাৰে কৰিব লাগিব পিতামহৰ ব্ৰহ্মদেৱ সকলো বেদ বেদান্ত পূৰ্বজন্মৰ বাবে সংগ্ৰহ কৰি ৰাখিব আৰু পিতামহৰ উদ্দয় সেই মহাপ্ৰলয়ৰ সময়তে মহাকায় জীৱ জন্তু মহাদৈত্য কৰে আপুনিয়ে সেই সকলোকে সংহাৰে কৰিব লাগিব আমি কি কৰিব লাগিব তোমাৰ কথা বুজি আমাৰ গাৰ মুখ কি কৰা গৈছে আপুনি সেই মহাধাৰ্মিক সত্যমতাক লগত লৈ সেই সময়তে যি ৰূপৰ প্ৰয়োজন হয় সেই ৰূপকেই ধাৰণ কৰি পৃথিৱী ৰক্ষা কৰিব লাগিব প্ৰভু ময়ো যাওঁ নিজ কৰ্তব্যত সমৰ্পিত প্ৰভু সেয়া আৰু বেছিব নাই প্ৰভু এই সুন্দৰ বিৰংগীয়া বেদ বেদান্ত শিক্ষা দীক্ষা সাহিত্য সৰ্বতা মহাপ্ৰলয়ত উৎপাদক পুনৰ সৃষ্টি কৰিবলৈ থাকিবত প্ৰভু প্ৰজাপতি প্ৰভু তুমি এতিয়াৰ পৰাই যিমানবোৰ বেদ বেদান্ত এই কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সকলোবোৰ একত্ৰিতভাৱে সংগ্ৰহ কৰি ৰাখিবা যাতে মহাপ্ৰলয় শেষ হোৱাৰ পিছৰ কল্প প্ৰমাণে তোমাৰ জ্ঞান অৰ্জন কৰিব পাৰে তুমি তাৰে ব্যৱস্থা কৰিবা আটাইবোৰ সভ্যতা সংস্কৃতিৰ বিদ্যমান ইমান সোনকালে সম্ভৱ নহয় এনে এটা ভয়ংকৰ পৰিৱেশত কোনলোকৰ কৰি থাকে তাৰো ঠিকনা প্ৰভু সকলোবোৰৰ কিছু আভাস ৰাখি যাব পৰা যায় তাৰ চেষ্টা কৰিব ৰুদ্ৰ অৰ্থাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক বেদ বেদান্ত কৃষ্টি সভ্যতাৰ নিদৰ্শন যদি অনান্য তেন্তে এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে ৰাজ্যৰ অৱসান সেয়েহে প্ৰজাপতি আৰু ৰুদ্ৰ তোমালোক দুয়োৱে প্ৰজতাৰ প্ৰয়োজন দুয়োৱে আমি বায়ু ফিল অৱতাৰ ধাৰণ কৰিব লাগিব দেৱৰীতি নাৰদ তেওঁ
নীরব